শান্তি চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া কেছকে ধৰি 5 কাৰ্বি সংগঠনৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে অভিজ্ঞ ব্যক্তি বুদ্ধিজীৱী তথা সংগঠনেৰে পৰামৰ্শৰ অনুৰোধ কাৰ্বি আংলং প্ৰাইমেৰী স্কুলসমূহত শিক্ষক নিযুক্তিৰ পুৰণি তালিকাৰ স্থানত প্ৰকাশ হ'ব এক নতুন তালিকা প্ৰকাশ হ'ব 81 প্ৰাৰ্থীৰ নতুন তালিকা নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এটাক বাইছো বিতং বাতৰিলৈ কেন্দ্ৰীয় ৰাজ্য তথা শান্তি চুক্তিলৈ অহা সহস্ৰ সংগঠনেৰে হ'ব লগা শান্তি চুক্তি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেএছএছটিচিকে ধৰি 5 সংগঠনৰ চুক্তিপত্ৰ স্বাক্ষৰ হোৱাৰ পূৰ্বে তেওঁলোকে জিলাখনৰ অভিজ্ঞ ব্যক্তি বুদ্ধিজীৱী তথা কেইবাটাও জাতীয় সংগঠনেৰে আলোচনাত বহি দিহা পৰামৰ্শ অনুৰোধ কৰে কেছকে ধৰি 5 জাতীয় সংগঠনৰ নেতৃত্বই নতুন দিল্লীত কেন্দ্ৰৰে হ'বলগীয়া শান্তি চুক্তিৰ সন্দৰ্ভত অভিনন্দন জ্ঞাপন কৰি মন্তব্য কৰে যে যিহেতু এই চুক্তি আহিবলগীয়া দিনবোৰৰ বাবে যথেষ্ট তাৎপৰ্য বহন কৰিব শান্তিৰ চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে এই সন্দৰ্ভত জিলাখনৰ অভিজ্ঞ বুদ্ধিজীৱী অভিজ্ঞতা পোষ্ট তথা কেইবাটাও আগশাৰী জাতীয় সংগঠনেৰে আলোচনা তথা দিহা পৰামৰ্শৰ বাবে সংবাদমেলৰ জৰিয়তে সেয়ে অনুৰোধ কৰে যৌথ সংগঠনৰ নেতৃত্বই আনহাতে কাৰ্বি ছাত্ৰ নেতা চিময় নৰংফাৰে সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে হ'ব লগা শান্তি চুক্তিৰ পূৰ্বে তেওঁলোকে পাৰ্বত্য জিলাখনত ল এণ্ড অৰ্ডাৰৰ ব্যৱস্থা কেন্দ্ৰৰ পৰা পোনে পোনে ফাণ্ডিঙৰ ব্যৱস্থা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দিশসমূহ চালি জাৰি চাইছেনে শান্তি চুক্তি জিলাবাসীৰ সমূহীয়া স্বাৰ্থ নিহিত হ'ব লাগিব বুলি মন্তব্য আগবঢ়ায় ইউপিটিএছৰে MOS চুক্তি সম্পাদনৰ পিছতে পেলাই থোৱাৰ দৰে অৱস্থা নকৰি এই শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতে কাৰ্যকৰী হয় লগতে জিলাবাসীৰ বহু প্ৰত্যাশী 246 ধাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাৰ্যকৰীৰ বাবে বিবেচনা কৰাৰ বাবেও অনুৰোধ জনায় PLA ke PLT lapen ke PDC ke lapen ke KLNLF atumpen no labang so ekor labang so ko tok jilo manga prang sinu tu masong man ba tung ke pel kampon no lo kitu arara farman se labang so pise ko ko tami non an tami isi itum ladak ko pisi labang so ekor long labang so agreement long dujima no azami anutin ame chini ne son sido lasi niltum ahin men kachuni libang ke jongsi kisung ave pulutante labang so aputha bangke tado ko vela da karbi lo arara tum da social organization benching lo political organization benching lo students organization benching lo tum ben to me jongsi je tham rap sar pulutang de tum ke chok chi ke le de chapa ke bolong ji da sila bangke tum chini de bang la ano je la arpu la concern a person tum concern bang pu bangke tum bang la so bang jongsi isi transparency dulu putang de karbi lo arara tum tami ni ক্ষমতাটো থাকে আৰু ইয়াত ডাইৰেক্ট ফাণ্ডিঙৰ কথাটো ৰিজাৰ্ভ বেংকৰ যিটো বেংক একাউণ্ট খুলিব পৰা যিটো ক্ষমতা ইয়াত থাকিব লাগে বুলি আমি দাবী কৰিব বিচাৰোঁ আৰু যিটো ছাৰ্ভিচ কমিশ্যন ইয়াত থাকিব লাগে সেই তেনেকৈ ব্যৱস্থা থকাহে চৰকাৰখনে আমাৰ যিটো অস্ত্ৰ শস্ত্ৰ সংগঠনৰ লগত আজি 5টা সংগঠনৰ লগত যি চুক্তি হ'ব যাতে সেইবিলাক থাকে আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে শান্তিপূৰ্ণ আন্দোলনকাৰী দল সংগঠনসকলক আজি কাৰ্বি ছাত্ৰ সন্থা হিল ষ্টেট ডিমাণ্ড কাউন্সিল ইয়াৰ সহযোগী সংগঠন আৰু অন্যান্য যি সংগঠন আছে সকলোকে এটা বিশ্বাস লৈ পেলাই তেওঁলোককো নিমন্ত্ৰণ কৰিব লাগে বুলি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ গতিকে এইখিনিত যদি নহয় তেতিয়াহ'লে আকৌ কাৰ্বি আংলঙত যেনেধৰণে ভাগে ভাগে সেপাৰেট চৰকাৰে যাতে নকৰে শান্তিপূৰ্ণভাৱে যদি চুক্তি হয় আৰু আমি ক'ব বিচাৰিছোঁ এইবাৰ চুক্তি যাতে যোৱা ইউপিডিএছৰ চুক্তি যাতে তেনেধৰণে নহয় তেওঁলোকৰ যিটো মানে চুক্তি হৈ যোৱাৰ পিছত যাতে ৰূপায়ণ কৰে তাৰ কাৰণে আমি আশা কৰিছোঁ 28 মেত প্ৰকাশিত 81 জন শিক্ষক নিযুক্তি তালিকাৰ স্থানত পুনৰ প্ৰকাশ হ'ব এক নতুন আৰু চূড়ান্ত প্ৰাৰ্থীৰ
তালিকা পূৰ্বৰ নিৰ্বাচিত তালিকাত একাংশ প্ৰাৰ্থীৰ যাৱতীয় তথ্য আধৰুৱা হোৱাৰ বাবে এই সিদ্ধান্ত লয় কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ প্ৰাইমেৰী স্কুলসমূহৰ সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখযোগ্য যে 28 মেত প্ৰকাশিত টেট শিক্ষক নিযুক্তিৰ তালিকা প্ৰকাশক লৈ একাংশ মহলত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে এনে সময়তে 31 মেত লংকিৰ 13 নামৰ এজন যুৱকে অকলশৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ সচিবালয় চৌহদত প্ৰতিবাদ কৰে উক্ত তালিকাৰ সন্দৰ্ভত শেহতীয়াকৈ স্বয়ং কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰাইমেৰী শিক্ষা কৰ্তৃপক্ষই সেই নিৰ্বাচিত 81 জন প্ৰাৰ্থীৰ যাৱতীয় নথি সম্পূৰ্ণ নহয় বুলি প্ৰকাশৰ লগতে পুনৰ নতুন তালিকা প্ৰকাশৰ দিহা কৰা বুলি জানিব দিছে জিলা প্ৰাথমিক শিক্ষা বিভাগে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ মামা ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে পশ্চিম কাৰ্বি আংলঙৰ 3 পৌৰসভাৰ কৰ্মচাৰীসকল ডংকামকাম পৌৰসভাৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কৰ্মচাৰীসকলে মাহিলী দৰমহাৰ অবিহনে দৈনন্দিন জীৱন নিৰ্বাহ কিমান কষ্টকৰ হোৱা বুলি ব্যক্ত কৰে এহাতে বিশ্ব কপোৱা কোভিডত ত্ৰাহিমান জনতা আনহাতে দীৰ্ঘদিন ধৰি মাহিলী দৰমহাৰ অবিহনে ঘৰ নচলা অৱস্থা এই অৱস্থা কেৱল টংকামকাম পৌৰসভাৰ কৰ্মচাৰীসকলৰ নহয় একেই দুখজনক অৱস্থা হামৰেন আৰু বৈঠালাংছ পৌৰসভাৰ কৰ্মচাৰীসকলৰো মংগলবাৰে টংকামকাম স্থিত পৌৰসভাৰ কাৰ্যালয়ত এই 3 পৌৰসভাৰ কৰ্মচাৰীসকলে মিলি আয়োজন কৰে এক সংবাদমেলত তেওঁলোকে দৰমহাৰ অবিহনে ঘৰ চলাত সৃষ্টি হোৱা শোকাকুল অৱস্থাৰ কথা ব্যক্ত কৰি সংবাদমেলৰ জৰিয়তে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙক এই সন্দৰ্ভত শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মাহিলী দৰমহাসমূহ দিয়াৰ ব্যৱস্থা কৰিবলৈ সবিনয়ে অনুৰোধ কৰে The West Karbi Anglong Municipal Board Employee Association headquarters will at Hamra. Today's the meeting resolved that memorandum will be submitted to the Honorable CM of Karbi Anglong Autonomous Council Difu regarding staff salary and regularization, and also copy will be given to the following dignitaries of Honorable MP, Honorable MLA, Honorable EM, and respective Chairman of Municipal Board. West Karbi Anglong Municipal Board Employee Association as given as below. President Sri Harsing Temung, Vice President Longbir Kronihan, Mohan Singh Kathar, General Secretary, British Ronghang Assistant General Secretary. Tum chora rudo. Usomardo kopore tum tado. Salahai tum hani tum kopore dikedo. Jol buson si atisung thetan hangya. Tasini tum chairman tum bena singwai bomlo. Sta chairman tum stame council pe jong sina release day pote buson si tum na pikek ko. Jol son alam sinang lero. Lapen collection atangka ustame no masa bur bena jogomasi. Dokan bon po 12 baji pe na phi ke man to nege 1 baji pe na phi bon po lasi tum dokan e do stame lahai hem hara ka do e pija kisung do ko lasi non lahai alam stame siam saraban ka chunin ridam ke ni tum media hois chunin ridam na ko stame sar stame ni tum funding oi pin pen alam tum media han sa dam dele ni tum han alam tum ko chunin ria lo na kita mele pu hoi tum ta thai bole sampai ke dogadam isung do kok kana joksi pini media par atum hasa ke par ডংকামকমৰ পৰা কেলভিন তাৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় সমানে চেক পিয়টিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ 철을 헛복죽으로 진진다 낭나
Igar koy, bong manay, bang sarak thani pok chokorong. Kopi po na bong. Pipo lote. Igar koy ni pok chokore luti men, duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong beng puji mini. Pok chokor do wai nang pidun tha. Lada ke tok 24/7 open pu. Zero anteng pu man. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan aber kipia number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাজ্যত অব্যাহত মহামাৰী কোভিড পৰিস্থিতিৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীৰ ভৱিষ্যত কোভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰিব পৰা নাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা শেহতীয়াকৈ শিক্ষামন্ত্ৰী ঘোষণা যে অহা আগষ্ট মাহৰ 1 পৰা 15 ভিতৰত অনুষ্ঠিত কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা কোভিড পৰিস্থিতি ক্ৰমাৎ নিম্নগামী হৈ অহাৰ সময়তে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা অহা আগষ্ট মাহৰ 1 পৰা 15 ভিতৰত অনুষ্ঠিত কৰা হ'ব চূড়ান্ত পৰীক্ষা শিক্ষামন্ত্ৰী গৰাকীৰ 8 জুনত গুৱাহাটীত আয়োজিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা শুনি স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মনত আহিছে স্বস্তিৰ নিশ্বাস গতিকে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত এতিয়াৰ পৰা অধিক মনোযোগ দিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ নমাটি সমষ্টিৰ অন্তৰ্গত দেনগাঁও বজাৰত দৈনন্দিন শাক-পাচলি তথা খাদ্য সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীসকলৰ ওপৰত মঙ্গলবাৰে কৰা হয় ৰেপিড টেষ্ট দেনগাঁও MPSCৰ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ সৌজন্যত 97 জনৰ ওপৰত কৰা হয় ৰেপিড টেষ্টত একগৰাকীৰ শৰীৰত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো কোভিড সংক্ৰমণ ক্ৰমে নিম্নগামী হ'লেও পুনৰ যাতে অকস্মাত বৃদ্ধি পাই নেযায় তাৰ বাবে স্বাস্থ্য বিভাগে অলপো চেষ্টাৰ প্ৰতি কৰা নাই আৰু এই লক্ষ্যৰে নমাটি সমষ্টিৰ দেনগাঁও বজাৰতো মঙ্গলবাৰে 97 জন ব্যৱসায়ীৰ ওপৰত কৰা হয় ৰেপিড টেষ্টত কাজেক ৰংপিপি নামৰ মহিলাৰ কোভিডৰ অৱস্থিতি ধৰা পৰে দিথং হানছে গাঁৱৰ এই ব্যৱসায়ী মহিলাগৰাকীক সম্প্ৰতি হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া বুলি জানিব পৰা গৈছে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ